গোটেই জেগাটোত গ'লোঁ, জেগাটো মজা লাগিলে, কিন্তু হোটেল বৰকৈ নাপালোঁ। ৰসগোল্লা এটা খাই ঘৰলৈ আহিছোঁ। আমি পেডেল মাৰি মাৰি আহি আছোঁ গল্ডেন টেম্পল। চলো চলো চলো। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি হৈছে 8 ফেব্ৰুৱাৰী 2021 মানডে'। আজি আপোনালোকৰ মাজলৈ এটা ধুনীয়া ভিডিঅ' আপলোড কৰিবলৈ বিচাৰিম। বহুত দিন হ'ল ভিডিঅ'বিলাক দিয়া নাই আৰু ভাল জেগাবিলাক পোৱা নাছিলোঁ। আজি এটা ইমান ধুনীয়া জেগালৈ যাম, আমাৰ ওচৰতে আছে। আজি আৰু ব্লগিঙৰ কাৰণেও দিনটো বিৰাট ধুনীয়া, গতিকে ভাবিলোঁ এটা ব্লগ হৈ যাওক আজি। মোৰ লগত আছে মোৰ গৌতম ভাই আৰু মই। গতিকে ব্লগ বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু যিটো জেগা দেখাম সেইটো এতিয়া নকওঁ, জেগাটো গৈ লওঁ তাৰপিছত। চ' লেটছ ষ্টাৰ্ট। দেখা পাইছে নাই জানো, নাজানো। এইটো ওলাইছে। এটা ৰাস্তাটো বিৰাট বেয়া, চাইকেলখন লৈ পেলাই গৈ আছোঁ। এইফালে শ্বৰ্টকাট এটা আছিলে, যাব পাৰিলোহেঁতেন, কিন্তু নাযাওঁ, ভিডিঅ'টো লম্বা হ'ব লাগিব ন। ৰাস্তাটো ইফালে ৰাস্তাটো ভাল, আহিব সময়ত এইটো ৰাস্তা দি আহিম চাগে। এতিয়া ক'লৈ গৈ আছোঁ, কি গৈ আছোঁ তো কোৱাই নাই। আমি এতিয়া ৰঙাজান চাৰিআলি মাধৱদেৱ জন্মস্থানৰ পৰা ভিতৰৰ ফালে এটা ৰাস্তা সোমাই আহে, আপোনাৰ চিৰিভিয়া বুলি কয়। চ' ব'লক, তাৰপিছত গম পাব আৰু ক'ত ক'ত যাওঁ। চ' ফাইনেলি পাই গ'লো আপোনালোকক অথনিৰ পৰা কৈ থকা জেগাটো, যে আহিম এটা জেগালৈ। সেইটো জেগা হৈছে গল্ডেন টেম্পল। চাওক, ৱাও, কিমান ধুনীয়া টেম্পল হয়। গল্ডেন টেম্পল, আৰু ইয়াৰ পৰা অলপমান আগলৈ আহি পেলাই পোৱা যায় মূল মন্দিৰ ভাগ। এইটো চাওক, আমি এতিয়া ইয়াৰ ভিতৰত অকণ যাই পেলাই গৈ দেখাবলৈ চেষ্টা কৰিম। ৱাও, কিমান ধুনীয়া ষ্টেচু, সিংহ চাওক। ৱাও, এইটো এতিয়া বন্ধ হৈ আছে, খুলিব বাৰু। ইয়াতে চেণ্ডেল খুলি পেলাই ভিতৰলৈ যাব লাগে। মন্দিৰ ভাগৰ ভিতৰৰ দৃশ্য ঠিক এনেকুৱা ধৰণৰ। ইয়াতে গৌতম বুদ্ধৰ প্ৰতিমা আছে আৰু বিভিন্ন সৰু সৰু মূৰ্তিও আছে গৌতম বুদ্ধৰ। বৰ্তমান মই মূল মন্দিৰ ভাগৰ সন্মুখত বহি আছোঁ। আপোনালোকে মোৰ পিছফালে দেখা পাইছে মূল মন্দিৰ ভাগ। জেগাটো বিৰাট ঠাণ্ডা জেগা হয়, গতিকে আৰু ইয়াত বেছি জোচত কথা ক'ব নোৱাৰি, কাৰণ বেছি চিঞৰ বাখৰ কৰা জেগা নহয়, আৰু একদম পূৰা চাইলেঞ্চ জেগা হয়। আৰু আপোনালোকে যদি বিচাৰে ইয়াত মেডিটেশ্যনৰ কাৰণে আহোঁ বুলি, তেতিয়াতো বেষ্ট জেগা আপোনালোকৰ কাৰণে। জেগাটো বিৰাট ঠাণ্ডা হয়, গতিকে আপোনালোকৰ পূৰা ফ্ৰেছ ফিল হ'ব ইয়াত আহি। যথেষ্ট ভাল লাগিলে, কিন্তু পূজাৰীজনক লগ নাপালোঁ, সেইটো কাৰণে অলপমান সুধিবলৈ ভালকৈ নহ'লে। কিন্তু এটা বস্তু আমি আহি পেলাই এটা বস্তু অনুভৱ কৰিছোঁ, ইয়াত দোকান বহুত কম। গতিকে আপোনালোকে যদি ইয়াত কিবা বহুত দেৰি কটাম বুলি আহিছে, কিবা খোৱা বস্তু দৰকাৰ আছে, তেতিয়াহ'লে আঁতৰৰ পৰা লৈ অনাটো ভাল, কাৰণ ইয়াত ওচৰে পাঁজৰে দোকান বহুত কম দেখিছোঁ। আৰু আহি কিবা এটা জেগা পালোঁহি, বিৰাট ধুনীয়া লাগিছে জেগাটো দেখা পাই। কি জেগা নাজানো দেই এইটো, আমি বৌদ্ধিষ্টৰ নহয় যে, সেইটো কাৰণে বৰ ভালকৈ বুজি নাপাওঁ চববিলাক। আৰু ইয়াত বৌদ্ধ ধৰ্মত পূজাৰীজনক কিবা এটা বেলেগ উপাধিৰে মতা হয়, মগ নে কি আছে, ভান্তে নে কিবা এজন নামেৰে মতা হয়, আমি ভালকৈ নাজানো। যদি কোনোবাই জানে কমেণ্ট কৰি কওকচোন কি বুলি মতা হয়। তো গাইজ আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক কৰিব,
কমেণ্ট কৰিব আৰু আগলৈকে যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকে তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব